নমস্কাৰ দৰ্শকসকল, আজি আমাৰ মাজত আছে এসমৰ এজন ভাল ভায়লিন বাদক মথুৰামোহন দাস। মই এসমৰ বুলি এই কাৰণে কৈছোঁ কাৰণ তেওঁ যোৱা কেইবা বছৰ ধৰি তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে সংগীতৰ জগতখনত থাকিব পৰা নাছিল। আমি সকলোৱে জানো যে কিছু বছৰ আগতে আমাৰ বজালী অঞ্চলৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানত তেওঁৰ ভায়লিন বাদক হিচাপে এটা বিশেষ স্থান আছিল। এসমৰ বিখ্যাত নটৰাজ থিয়েটাৰ আৰু কল্পতৰু থিয়েটাৰকে ধৰি বিভিন্ন থিয়েটাৰত থাকি তেওঁ সংগীতৰ জগতৰ এটা বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আৰ্থিক অসুবিধা তথা শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ তেখেতৰ এই সুন্দৰ প্ৰতিভাৰ সোৱাদ বিশ্ববাসীক ভালকৈ দিব নোৱাৰিলে। শাৰীৰিকভাৱে তেওঁ অসুস্থভাৱে আজিকালি তেওঁ ঘৰতে সংগীত চৰ্চা কৰে। সেইবাবে তেখেতক আজি আমি এনেদৰে পাই ধন্য হৈছোঁ আৰু এতিয়া আমি তেখেতৰ ভাল লগা দুই এটা গান ভায়লিনৰ সুৰত শুনিবলৈ চেষ্টা কৰিম। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অঞ্চলত অলপ সংগীতত আগবঢ়া আছিল, তেনেকৈ গাঁৱত বৈঠকি আছিল, সেইবিলাকৰ প্ৰতি আমি অলপ নিচা লাগি সেইবিলাকৰ প্ৰতি আমি বাজিলোঁ। হাইস্কুলত আমাৰ অলপ হেৰি আছিল, তেতিয়া সংগীতৰ অলপ ভাল ধাৰা আছিল। তাৰপিছত আমাৰ অঞ্চলত নাটক কৰাৰ বিষয়টো ভাল আছিল, নাটকতো অলপ থাকিলোঁ, ভালেই হৈ গুৰু হিচাপে বৰ বেছি নাই, ইমান আৰু শিক্ষা দীক্ষা ল'ব নোৱাৰিলোঁ। তেতিয়াতো আৰু অসুবিধা আছিল, আৰ্থিক অসুবিধা, শাৰীৰিক অসুবিধা, আৰু তেতিয়া এনেই গীত বাদ্য যোৱা ল'ৰাটো কিমান আৰু গাঁৱৰ মানুহে ভাল নাপাইছিল, গীত বাদ্য কৰিনো খাবনে, এনেকুৱা কথা। যিয়ে নহওক এইটো এটা বিশেষ বস্তু, গতিকে আমি স্কুলতে অলপ আগবাঢ়িছিলোঁ। আমাৰ স্কুলত অলপ সংগীতৰ শিক্ষক এজনো আছিল, আমাৰ অঞ্চলত অলপ উন্নত আছিল। দশৰথ দাস, ৰবি দাসৰ আন্দোলনতো আমি অলপ সেই কৰিছিলোঁ, তেওঁলোকে অলপ আগবাঢ়িছিল। যিয়ে নহওক তাৰপিছত থিয়েটাৰতো গৈছোঁ, অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে থিয়েটাৰ পূৰ্ণ কৰিব পৰা নাই। নটৰাজত একবাৰ থাকিলোঁ, তাৰপাছত আৰাধনাতো আধা হ'ল, তাৰপাছত কল্পতৰু থিয়েটাৰ আছিল তাতে কিছু থাকিলোঁ। এনেকৈ অলপ আছোঁ। আৰ্থিকটোৱে আচল কথা হৈছে, তেতিয়া আমি যিখিনি বাদ্য বজালোঁ বা যিখিনি হেৰি কৰিলোঁ, সেইখিনি আমি সীমিত হৈ থাকিলোঁ। আমি ভাল মানে গুৰু ওচৰত যাব লাগে আমাৰ অসুবিধা হ'ল, টকা পইচা হাবি যাবি বা দূৰত্ব ইত্যাদি, শাৰীৰিক ইত্যাদি, এনেকৈ আৰু আছোঁ আৰু।
বাদ্যযন্ত্ৰ হিচাপে আপুনি ভায়লিনটো বাছি লোৱাৰ কিবা বিশেষ কাৰণ আছিল নেকি? কাৰণ একো নাই, ভাল পোৱাই কাৰণ। সংগীত ভাল পালেতো আৰু ভাল পাবই। প্ৰথমতে বাঁহীয়ে বজাইছিলোঁ অলপ চলপ, তাৰপিছত ভায়লিনৰ প্ৰতি আকৃষ্ট হ'লোঁ। ভায়লিনটোৱে মোক অলপ আকৃষ্ট কৰিলোঁ, গতিকে সেনেকৈ অলপ মই কৰিলোঁ আৰু বাঁহী এৰি ভায়লিনতে থাকিলোঁ অলপ। কথা আছে, নাটকৰ কি চিকুৱেঞ্চত কি বজাব লাগিব, কি কৰিব লাগিব, সেইবিলাক আমি নিজে নিজে কিছুমান হেৰি কৰিছিলোঁ। ৰাইজে অলপ ভালেই পাইছিল। আমি কম শিক্ষা লৈও আমি নাটক চাটক আমি কৰিছিলোঁ, হাইস্কুলতে হওক বা অঞ্চলতে হওক বা গাঁৱৰ গোসাঁই ঘৰতে হওক, সেইবিলাকত আমাৰ মানে এটা ৰেগুলাৰ কথা আছিল। আমি প্ৰতি বছৰে এখন নাটক কৰিম। ঠিক তেনেকৈ আমাৰ অভিনয় চভিনয় কৰাবিলাকো অলপ মানুহ আছিল, ল'ৰা আছিল। বাদ্যৰো অলপ ভালে বেয়া অলপ আমি আমাৰ অসুবিধা নহৈছিল। আমি এখন নাটক কৰিলে যে আমি ইনষ্ট্ৰুমেণ্ট বাদ্য বজোৱা মানুহ কিবা কিবি সেইটো অসুবিধা নহৈছিল। আমাৰ অঞ্চলতে আমি আছিল, গতিকে আমি ভাল লগা সবেই কটাইছিলোঁ আমি।
আছে।